সরকারে নিশ্চয়কৈ সমাধানৰ বাবে অসম চৰকাৰে বাট উলিয়াব। তাৰ বাবে এইখিনি সময়ত বাইদেউৰ তৰফৰ পৰা জনগোষ্ঠীটোৰ বেলেগ বেলেগ ধৰণৰ ডান্স আৰু কাৰ্যক্ৰম প্ৰদৰ্শন আৰু মই আপোনালোকৰ নিজৰ দাবীখিনি উত্থাপন কৰিব পাৰে আৰু আপোনালোকে সকলোৱে এটা পিচফুল ৱেত এটা চলিউশ্যন পাব পাৰে। আপোনালোকৰ যিটো থাকে সেইটো যাতে মানে অতি সোনকালে আপোনালোকৰ দাবীটো যাতে মানি লোৱা যায়, মই আশা কৰিম আপোনালোকৰ ফালৰ পৰা। আৰু মই নিজৰ কেপাচিটিত আমি আপোনালোকৰ যিখিনি দাবী আছে আমি ওপৰলৈ জনাম আৰু মই আশা কৰোঁ যে আপোনালোকৰ সোনকালেই এটা মিটিং হয় আমাৰ ৰিপ্ৰেজেণ্টেটিভছসকলৰ লগত আৰু মেইন আমাৰ চৰকাৰৰ যোনকেইজন অধ্যক্ষ আছে তেওঁলোকৰ লগত। আৰু আমাৰ আপোনালোকৰ প্ৰতি সদায় মৰম আৰু শ্ৰদ্ধা থাকে, সেয়াই সদায় ধন্যবাদ।